আপনি আজি মই না তাৰমানে মই মোৰ নামটো অনালী বড়ো মোৰ ঘৰ হৈছে তামুপুৰ মাদালবাৰী মই 2014 পৰা বাইহাটা চাৰিআলি মাছগাঁৱৰ চেণ্ট জোসেফ পাব্লিক স্কুলত কৰ্মচাৰী হিচাপে সোমাইছোঁ কিন্তু মই মানে কাম কৰিবলৈ মানে আজি মই নিউজ লাইভত দিব লগা হ'ল উপায় নোহোৱাৰ কাৰণে মই পঢ়া লেখাও নাজানো আৰু মই মানে একোৱে নাজানে মানে নিজে নামটোকে লিখিব নাজানে মই টিপচৰি কৰে কিন্তু ই স্কুলৰ মেন ফাদাৰে জবি চাকা লগায়ে মই অলপ মাটি লৈছি ইফালে মানে ঘৰ বনাই থাকিম বোলে পিছত মোৰ মাটিটো মানে এনতে দাবী ধমকি দি ফালে মিছা কথা কৈ ফালে এনেকা কিবা কিবি কৰি নাজানা মণ্ডলটোকে ঘৰৰ মাটি আনিব কিবা এটা টিপচুই মাৰবা দে মইতো একো নাজানে না পিছত এনেকা কাইজা পেচলা কৰি থাকে তুমি কিয় টিপচুই নেদে কি কাৰণে নেদে এনেকে ভয় থাকে দম দি থাকে পিছত মইতো কৰ্মচাৰী হিচাপে স্কুলতে থাকি আছো মোৰ ঘৰটো অলপ চাইডত হয় এনেই স্কুলৰ পৰা কিমান মিটাৰ হ'ব বা মই ইমান ভালকে নাজানো ৰ পিছত মই কৈছো ফাদাৰ মই নামাৰো ফাদাৰে মাৰবা লাগিব আৰু ফাদাৰে অলপমান মানে ৰিলেশ্যনশ্বিপৰো আছে অলপমান পিছত এইটো কাৰণে ফাদাৰে মোক বহুত প্ৰেছাৰ দি আছে তুমি যদি মোক মাটিটো লিখি নিদে তোমাৰ লগত মই ৰিলেশ্যনশ্বিপত নাথাকে আৰু এনেকা বহুত কাইজা পেচলা কৰি মই মানে মাটিটো মই নিদে এনতে মোৰ লগত কয় তোমাৰ ওপৰত কেছ দিম কেছ দিলি পুলিচে মোক এৰেষ্ট কৰিব নোৱাৰে মই পইচা থকা মানুহ পইচা দি দিম তোমাৰ পইচা নাই তুমি কেছ দিলি কি হ'ব তোমাৰ জিৰো হ'ব লাষ্টত তুমি মোৰ কথা শুনিবা তুমি ভাল হবা কাৰণে মাটিটো 11 লাখ মাটিটো 4 কঠা 4 লেচা আপনি এতিয়া আপনার নিজৰ মাটি থাকিব পাইছে না মোক মানে নিজৰ মাটি এটা সোমাবায়ে দিয়া নাই মানে এতিয়া মানে স্কুলৰ ষ্টাফে লগ লাগি ফালে মোৰ মাটিটো এনতে দখল কৰিছে আৰু মোক 2020 আৰু 1 বছৰ পিছৰ পৰা ঘৰটো বনাইছি এতিয়া ঘৰ বনোৱাটো 4 বছৰ চেছন পিছত মই কৈছো মোৰ মাটি মই থাকিম কিন্তু ফাদাৰে মোক আহিবা কাৰণে পাৰমিশন নিদে নহয় তুমি স্কুলৰ ভিতৰত থাকিব লাগিব পিছত মই কৈছো নহয় ফাদাৰ মই যাব লাগে মোৰ ফেমিলি আছে নহয় মোৰ মাটি মোক লাগে এনেকে কৈছি পিছত ফাদাৰে কি কৰলা এইটো এপ্ৰিলৰ 2 তাৰিখে মোক জোৰ জবৰদস্তি দাবী ধমকি দি ফালে ৰঙিয়া কুণ্ডিগড় লৈ গৈছে 2 তাৰিখ দিনা কিবা কিবি চেন দিবা দিছি আৰু সব মিছা কথাই কবা দিছি মোক খিখি লৈছি আৰু মই যদি মিছা কথা নকয় ফাদাৰে মোক মানে ৰিলেশ্যনশ্বিপত নাথাকে এনেকা দম দি থাকে পিছত মই উপায় নোৱা মাৰপিটো কৰিছি লাষ্টটো কৰিছি মাৰপিট লাষ্টতে কৰিছি দেই পিছত মই এপ্ৰিলৰ 2 তাৰিখ দিনা চাইনটো মাৰি থৈ আহিলো না এটা 3 মাহ পিছত জুলাইত 10 তাৰিখ দিনা ফাদাৰে ইদিনা মাটিটো চাইন লৈ ফেলে আৰামছে থাকি আছো একো কাজিয়াও কৰা নাই জুলাই মাহৰ 10 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে বাইদেউ তোমাৰ মাটি মোৰ নামত আইছি তুমি এটা চাকৰিৰ পৰা ওলাই যাব লাগে মই কৈছি হা মই কিয় চাকৰিৰ পৰা ওলাই যাম তনেতো কৈছি মোৰ চাগে পাৰ্মানেন্ট হৈছে পিএফ আছে এসআই আছে পেনশন আছে এনেকে কৈছি মই ওলাই নাযা মই কি ভুল কামছি নহয় বাইদেউ যাব লাগিব মই কৈছি মোৰ মাটি মোক দিবা মোৰ মাটি মই থাকিম নহয় বাইদেউ তোমাক পইচা ওলাই দিম মই কৈছি মোক পইচা কিয় লাগে মোৰ মাটিয়ে লাগে থাকিবা কাৰণে এনেকে মই কাইজা কৰিছি উল্টা পাল্টা 10 তাৰিখ দিনা পিছত মই এন্তে মোক মাৰছিয়ে মিৰ্জাপাৰা ৰেকচন আইছি ৰেকচন ফাদাৰ উমৰাংছপাৰা চেলডেন আইছি আৰু বাইহাটা চাৰিআলিৰ পৰা জবি আছে বিনয় আছে প্ৰিন্সিপালৰে পলাইছি আগতে পিছত আৰু ময়ো কাজিয়া কৰিছি দেচোন মই নাজা স্কুলটো ময়ে উঠাইছি ইমান আৰাম ঘৰৰ পৰা মই থাকিছো মই স্কুলৰ পৰা নাযায় আৰু